সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো এটা আনবক্সিং ভিডিঅ' হ'বলৈ গৈ আছে আৰু ভিডিঅ'টো বনাবৰ কাৰণে মই বহুত এক্সাইটেড হৈ আছোঁ। আৰু আপোনালোকে থাম্বনেইলটো চাই গম পাইছে যে মই এটা ফোন কিনিছোঁ, যোৱাকালি কিনিলোঁ ফোনটো। আৰু আনবক্সিং মই অলৰেডি কৰিলোঁ, কিন্তু আপোনালোকৰ বাবে আকৌ আনবক্সিং কৰি দেখাম। আৰু কি ফোন কিনিছোঁ সেইটো থাম্বনেইলত গম পাইছে, আইফোন লৈছোঁ। আৰু আইফোন কোনটো মডেল হয় আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে মই ক'বলৈ গৈ আছোঁ। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ ভিতৰতে আছে মোৰ ড্ৰিম ফোনটো। ব'লক এইটো এতিয়া আনবক্সিং কৰোঁ। আৰু এইটোৱে হৈছে মোৰ ড্ৰিম ফোনটো, আইফোন 11। আৰু ইয়াৰ ডিছপ্লেখন হৈছে 6.1 ইঞ্চি। আৰু ইয়াৰ কালাৰটো হৈছে গ্ৰীণ, দেখিবলৈ পাইছে আপোনালোকে। আৰু গ্ৰীণ কালাৰটো খুব ট্ৰেণ্ডত চলি আছে, সেইবাবে ময়ো ভাবিলোঁ গ্ৰীণটোকে লওঁ। আৰু কালাৰটো ময়ো ভাল পাওঁ, সেইটো কাৰণে ভাবিলোঁ গ্ৰীণটোকে লওঁ। কিন্তু গ্ৰীণটো মাৰ্কেটত বাদ দিয়ক, অনলাইনতো পাবলৈ নায়েই 128 GB। কিন্তু মোৰ লাক ভাল, মই যোৰহাটৰ পৰা লৈছোঁ। আৰু যোৰহাটৰ এখন দোকানতে পালোঁ, তাতো এটাই আছিলে আইফোন, মানে গ্ৰীণ কালাৰ 128 GB। কিন্তু মোৰ লাক ভাল, সেইটো মই পাই গ'লোঁ। আৰু ইয়াৰ লগত আহিছে এডাল কেবল, মানে চাৰ্জৰ কাৰণে কেবল দিছে। আৰু দিছে এয়া কিবা কিবি কাগজ পত্ৰ। আৰু লগত দিছে এইটো চিম খুলিবৰ কাৰণে এটা পিন। আৰু আহিছে লগত এটা এপলৰ ষ্টিকাৰ। আৰু ইয়াৰ লগত এডাপ্টাৰডাল নিদিয়ে, এইডাল এক্সট্ৰাকৈ ল'ব লাগে। আৰু এইডালৰ প্ৰাইচটো হৈছে 1900। এডাপ্টাৰডালৰ প্ৰাইচ 1900 লৈছে। আৰু আপোনালোককতো মই আচল কথাটো কোৱাই নাই, ফোনটোৰ প্ৰাইচটো। ইয়াৰ প্ৰাইচটো হৈছে 57,300। তাৰে 54,900টো অকল ফোনটোত লৈছে। আৰু এডাপ্টাৰডালত 1900। আৰু ফ্ৰণ্ট টেম্পাৰখন লগাইছোঁ 500। টোটেল 57,300 হৈছেগৈ। আৰু বেক টেম্পাৰ লগাব আছে। আৰু এইটো হৈছে আইফোন 11 128 GB। আৰু আইফোনটোৰ দুটা কেমেৰা আছে, 12 মেগাপিক্সেলৰ। ফ্ৰণ্ট কেমেৰা 12 মেগাপিক্সেল। আৰু ফোনটো অন হৈ আছে, যিহেতুকে মই আগতেই আনবক্সিং কৰিলোঁ, সেইকাৰণে ফোন অনেই হৈ আছে। আপোনালোকক অন কৰি নেদেখালোঁ আকৌ। আৰু কেমেৰাটোত আছে কেমেৰা দুটা, এটাত নাইট মোড আৰু লগতে আল্ট্ৰা ৱাইড এংগল কেমেৰাও আছে। লগতে ইয়াত ডুৱেল চিমৰ সুবিধাও আছে। এইটোৱে আছিল মোৰ নতুনকৈ লোৱা ফোনটো। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব। আৰু ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে